অনন্তরাই ডাঙৰীয়া তেওঁ ৰজাৰ বংশ বুলি তেওঁ কৈ লৈছে ৰজা বুলি নিজকে সেল্ফ ঘোষিত মানে ভুৱা ৰজা তেওঁ পৰিচয় একচুৱেলি ভুৱা কোচবিহাৰৰ ৰাইজৰ তেনেধৰণৰ মানে ৰজাৰ বংশ অনন্ত ৰায় নামত নাই কোচবিহাৰ ৰাইজৰ ৰজা আছিল মেছ এই মেছ ৰাজাৰ মানে ঘূৰি আছিল আবার হাওড়িয়া মেছৰ সন্তান বিশ্বসিংহ আর বিশ্বসিংহর ল'ৰা আমাৰ নৰনাৰায়ণ আৰু চিলাৰায় তেওঁলোকে কোচবিহাৰ ৰাইজখন শাসন কৰিছিল আৰু এতিয়াও এই কোচবিহাৰ ৰাইজৰ বংশ যিসকলক মানে নৰনাৰায়ণৰ মানে পুতেক লক্ষীনাৰায়ণ আৰু লক্ষীনাৰায়ণৰ পুতেক প্ৰাণনাৰায়ণে এই নিজৰ ৰাইজৰ দূৰত গৈ শাসন কৰিবৰ কাৰণে যা সুব্বা তাৰমানে সুব্বা পদবী মানে অৰ্পণ কৰি শাসন কৰিব দায়িত্ব দিছিল আৰু এই সুব্বাসকল মেছসকলে আছিল এতিয়াও এই সুব্বা পদবীধাৰী মেছসকলে এতিয়াও এই চাথালিত জলপাইগুৰি ডিষ্ট্ৰিক্টৰ চাথালিত আছে তেওঁলোকে মানে হলহলীয়া বড়ো ভাষা মেছ ভাষা কথা কয় আৰু তেওঁলোকে নিজৰ কাপোৰ বড়ো দখনা কাপোৰ মানে পিন্ধে পৰিধান কৰে গতিকে আমাৰ এই যে কোচবিহাৰ ৰাজ্য বড়ো ভাষাই আছিল মেছবিলাকৰো আছিল এই অনন্তৰায় ডাঙৰীয়া যে ক'ৰ পৰা ৰাজৰ বংশ ওলালে এইটো আৰ্টিফিচিয়েল সেল্ফ ঘোষিত ৰাজা ইয়াত মানে কোনো তথ্য নাই ইয়াত কোনো যুক্তিযুক্ততা নাই তেওঁ ভুৱা আমাৰ অমিত শ্বাহ ডাঙৰীয়াই আমাৰ এই ৱেষ্ট বেংগলৰ মমতা দিদিৰ যিটো ৰাজনীতি এই ৰাজনীতিক মানে টপল ডাউন কৰিবৰ কাৰণে তেওঁ চক্ৰান্ত কৰিছে আৰু এই চক্ৰান্তৰে তেওঁ অনন্তৰায় ডাঙৰীয়াক ব্যৱহাৰ কৰিছে আৰু এই ব্যৱহাৰ কৰাৰ কাৰণে তেওঁ আজি নোহোৱা কথা কৈছে আৰু যিটো কথা কৈছে যে কোকৰাঝাৰ আৰু বঙাইগাঁও আৰ-চোৱেল গোৱালপাৰা তাৰমানে ধুবুৰী জিলাখন এই মানে গ্ৰেটাৰ কোচবিহাৰ ৰাজ্যত সোমাব বুলি কৈছে এইটো মিছা কথা ভুৱা কথা এইটো কেতিয়াও নহয় আৰু ক'বলৈ গ'লে এই কোচ ৰাজবংশী বুলি জাতি এই মানে কিমান আছে ৱেষ্ট বেংগল আছে ইয়াতো নাই আমাৰ ইয়াত যিসকল ৰাজবংশী বুলি কৈছে তেওঁলোকে অৰিজিনেল ৰাজবংশী নহয় ইয়াৰ ৰাজবংশী যিবিলাক লিখি লৈছে তেওঁলোকেতো আমাৰে আত্মীয় কুটুম মোদাহীসকল আছে চব মোদাহী ইয়াৰ আমাৰ এই অঞ্চলত যিমানবোৰ আছে তিমলগাঁও জীয়াজিৰি খালিপুখুৰী আৰু বালাগাঁও এই অঞ্চলৰ যিমানবোৰ বৰ্তমান যিবিলাক ৰাজবংশী টাইটেল লিখিছে তেওঁলোকে মোদাহী উপাধিয়ে তেওঁলোকে আমাৰে বংশ বড়োসকলৰ বংশ তেওঁলোকৰ আমাৰ লগত সদায় মানে মিলাজুলিৰে আমি একেলগে আছিলোঁ যদিহে ৰাইজক গঠন কৰা হয় আপোনালোকে কি ছাপোৰ্ট কৰিব নকৰে এইটো নহয় নোহোৱা কথা আমি যিখিনি ছাপোৰ্ট কৰিম এইটো নহয় অবাস্তৱ এইটো নহয় কেতিয়াও নহ'ব নোৱাৰে এইটো কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহ কোৱা নাই তেওঁ অমিত শ্বাহৰ কথা লৈ অনন্তৰায় ডাঙৰীয়াই মিছাকৈ ভুৱা এটা মানে ষ্টেটমেণ্ট দিছে ৰাইজক বিভ্ৰান্ত সৃষ্টি কৰিবৰ কাৰণে কথা কৈছে ইয়াত অমিত শ্বাহৰ কোনো ষ্টেটমেণ্ট এইটো নহয় অমিত শ্বাহৰ আৰু চেন্ট্ৰেল গভৰ্ণমেণ্ট বোধহয় এনেকুৱা কোনো পলিচি লোৱা নাই আৰু বেংগলক এই কোচবিহাৰ গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য যে ৰাজবংশীসকলক দিব বুলি কৈছে এইটো মিছা কথা আমাৰ ৱেষ্ট বেংগলৰ মমতা দিদি চিফ মিনিষ্টাৰ তেখেতে জানে ভালকৈ জানে যে কোচবিহাৰ ৰাজ্যখন খাৰ আছিল এই কোচবিহাৰ ৰাজ্যখন যে মেছৰসকলৰ আছিল মানুহ বেংগলৰ চিফ মিনিষ্টাৰ মমতা দিদি জানে ভালকৈ জানে ঠিক আছে नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पइन्टआव नोंथांमोना एसएससि बेंक पिअ बेंक क्लार्क बेंक एसअ इउपिएससि एफएससि डिफेन्स रेलवे स्टेट इन्सुरेन्स एएअ एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों
बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70026133133 9101 536360 70020261333 9101536360